উফ গৰমকালটো আহিলে আৰু বিৰাট বেয়া লাগে দেই গৰমকালটো। আমি পাটনাৰ মই একদম গৰমকালটো ভাল নাপাওঁ। মোৰ যে ইমান ঘামচি উঠে নহয়, একদম বেয়া লাগে জানানে। ঘামচি উঠি উঠি গোটেই গাটো ভেকুলী চাল নিচিনা হৈ যায়। এথেনহে গম পালো তোৰ নাম ভেলেক কিয় আছে। তোৰ নামটো সেইটো কাৰণে ভেলেক পৰিলে নেকি? ভেলেক আৰু ভেকুলীৰ মাজত একো পাৰ্থক্য নাই দেখোন। মানে তই জন্ম হোৱাৰ সময়ত মায়ে তোৰ ভেকুলী দেখিছিল, সেইকাৰণে তোৰ নাম ভেলেক থলে। বাবু তই ঠিকে কৈছে, সেনেকুৱাই হৈছে চাগে। সেনেকুৱা একো হোৱা নাই, এনেই তহঁতি এইবিলাক ফাল্টু কথাবিলাক কৈ থাকিবি দেই। ভেলেক আৰু ভেকুলী যোনটো ভিডিঅ' দিয়া আছিল আগত, সেইটো চাই ল'বি, তেতিয়া গম পাবি। তহঁতি যে একো বুজি নাপাওঁ। ভেলেক আৰু ভেকুলীৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। অকল ভেটোহে একেই, তাৰপিছত তোৰ ভেকুলী যোনটো কটো আছে সেইটো আগলৈ গুচি আহে, আৰু ভেলেকৰ কটো একদম পিছফালে গুচি যায়। সেইটোৱে চবতছে ডাঙৰ পাৰ্থক্য। তহঁতি যে এদিনো পঢ়া কথা নাপাত, অকল তহঁতৰ ফাল্টু কথা কোৱা। আমি গৰমকালি কথা পাতি থাকোঁতে ভেলেকৰনো কেনেকৈ শেষ হ'লগে? তহঁতি যে কি ফাল্টু কথা কওঁ নহয়। গৰমকালি যেতিয়া সেই বতাহবিলাক দিয়ে নহয়, বিৰাট ভাল লাগে দেই। বতাহত একদম হাত চাত মেলি পিনে ৰখি দিব মন যায়। তই অকল সেইটো কামেই কৰে নেকি? গৰমকালি যেতিয়া বৰষুণ দিয়ে, বৰষুণৰ লগত যে বতাহবিলাক দিয়ে, সেই ঠাণ্ডা বতাহটো মই একদম পেন চেন খুলি পিনে হাত চাত মেলি পিনে ৰখি দিওঁ। তাৰপিছত তোৰ ভাইটিয়ে চাগে তোৰ টিলিঙাটো বজাই পিনে গুচি যায়। ধেৎ, অকলে থাকিলেহে কৰো। মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ ডেকা নহয় পিলিঙা, ধৰা পথাৰত আহিবা ঐ নিজানত, মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত, মন হীৰা দৈ গাভৰু নহয় লহঙা, মন হীৰা দৈ পিৰিতি নহয় মহঙা, মেলেঙৰে বজাৰত ঢেকীয়ালৰ কলহত, মন হীৰা দৈ গুৰৰ বজাৰ আহতৰ চাট। পুৰণা গানবিলাকৰ মজাই কিবা বেলেগ আছিল আপোনাৰ। দে চাহ অহা সময় হ'ল। নমস্কাৰ নমস্কাৰ। কেনেকুৱা খবৰ তোমালোকৰ? আছো দিয়ক ছাৰ। বগাফুলা, যোৱাকালি যে মই তহঁতক যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ওপৰত স্বতঃস্ফূৰ্তভাৱে ভালকৈ লিখিব ক'লোঁ, তই যে সেই টৰ্চ লাইট এটা আঁকি দিলি কি কাৰণে? ছাৰ স্বতঃস্ফূৰ্ত মানে স্পষ্টকৈ। স্পষ্টটো হৈছে আপোনাৰ প্ৰকাশ দিব লাগিব সেইটো বস্তুত। এতিয়া প্ৰকাশ দিবলৈ বেলেগতো বস্তু নাই, সেইটো কাৰণে টৰ্চ লাইট এটা আঁকি দিছোঁ। আপুনি নিজে টৰ্চ লাইটটো জ্বলাই ল'ব, তাৰপিছত আপুনি উত্তৰটো পাই যাব। যোৱাকালি যে মই তহঁতক এটা নীতি শিক্ষা দিছিলোঁ, সেইটো কি আছিল কচোন বেলেগ? ছাৰ আপুনি কৈছিল যে অচিনাকি মানুহৰ পৰা কেতিয়াও বস্তু ল'ব নালাগে। যদি কিবা অচিনাকি মানুহে কিবা যদি বস্তু দিয়ে, সেই বস্তুবিলাক কেতিয়াও গ্ৰহণ কৰিব নালাগে। আৰু এই কথাটোৰ ওপৰত তোৰ ভাৱনাটো কি? ছাৰ আপুনি যি কথা কৈছে একদম পুৰা ঠিক কথা কৈছে। মই একদম আপোনাৰ কথাত সমৰ্থন দিছোঁ, কিন্তু তাত মই আৰু এটা কথা যোগ দিব বিচাৰিছোঁ ছাৰ। কি কথা? ছাৰ অচিনাকি মানুহে যদি আপোনাক চাদা মাৰি পিনে দি দিয়ে, তেতিয়াহ'লে আপুনি সেইটো গ্ৰহণ কৰিব পাৰে, কাৰণ বেলেগৰ হাতৰ পৰা চাদা খোৱা মজাটোৱে বেলেগ। তই মোক কথা এটা কচোন, ডাৱৰীয়া বতৰৰ মেঘবিলাক ইমান ক'লা কিয়? কি কাৰণে নহ'ব কওকচোন ছাৰ? গোটেই দিনটো যদি এই মৰ ৰ'দত অনাই বনাই ঘূৰি ফুৰি থাকে, ক'লা নহয় কি হ'ব? আমি নিজে ক'লা হৈ যাওঁ ৰ'দত ঘূৰি ফুৰি থাকিলে। আৰু সেইটোতো মেঘ হয়, সূৰ্য আৰু ওচৰত আছে। আচ্ছা বগামুলা, তই মোক কথা এটা কচোন, আমাৰ দেশৰ আটাইতকৈ ব্যতিক্ৰমী ঘটনাটো কি? এনেইতো আমাৰ দেশত বহুত ব্যতিক্ৰমী ঘটনা হৈয়ে থাকে ছাৰ, কিন্তু আটাইতকৈ ব্যতিক্ৰমী ঘটনাটো হৈছে কি MA পাছ কৰা ল'ৰা এটাই মাধ্যমিক ফেইল কৰা নেতা এটাৰ ওচৰত গৈ চাকৰি বিচাৰিব লাগে। বাহ বাহ, বৰ ধুনীয়া কথা কৈছ দেই, বহুত ধুনীয়া কথা কৈছ। আচ্ছা ৰমেন, তই এতিয়া এটা ৰচনা গাই শুনা, আৰু তোৰ বিষয়টো হৈছে পঁইতাচোৰা। পঁইতাচোৰা? পঁইতাচোৰাৰ ওপৰতনো ৰচনা গাব দিব লাগেনে? কোনখন স্কুলত দিছে অ'? সংসাৰৰ আজে বাজে ৰচনাবিলাক মোক গাই শুনাব ক'ব। ইয়াত ক'ৰবাত পঁইতাচোৰা আছে নেকি? তাকে সুধি ল'ব লাগিব তাৰ বিষয়ে, বেলেগেতো ক'ব নোৱাৰে। ঐ নিউটন, কি হ'ল ক আকৌ? কি হ'ল, তোৰ মগজে কাম নকৰা হ'ল নেকি? পাৰিলে তই নিউটনৰ সূত্ৰ দুটামান লগাই দে আকৌ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তামুলী। আজি আমাৰ পূজনীয় ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব কৈছে, সেই বিষয়টোৰ ওপৰত ৰচনা গাবলৈ গৈ মই অত্যন্ত লজ্জিত অনুভৱ কৰিছোঁ। লজ্জিত মই এইটো কাৰণে অনুভৱ কৰিছোঁ, কাৰণ যোনটো বিষয়ৰ ওপৰত ছাৰে মোক ৰচনা গাই শুনাব কৈছে, সেই বিষয়টো আৰু সেই জীৱটোৰ ওপৰত মানুহে তাচ্ছিল্য চকুৰে চাই আৰু নিজ চকুৰে চাই পিনে লজ্জিত কৰে। এই জীৱশ্ৰেষ্ঠ পৃথিৱীখনত সকলো জীৱৰে জীয়াই থকা সমান অধিকাৰ আছে। পঁইতাচোৰা, বেৰত বগাই থকা সেই ঘিণ লগা জীৱটো যে কিমান সন্মানীয় হয় আপোনালোক সকলোৱে পাহৰি গৈছে, কিন্তু মই আপোনালোকক আজি মনত পেলাই দিম কি পঁইতাচোৰাই কি হয়। বহুত বছৰ আগৰ কথা, ব্ৰহ্মাই যেতিয়া এখন পৃথিৱী সৃষ্টি কৰিছিল, ব্ৰহ্মাৰ ভাগৰ লাগিছিল। আমি কাম কৰিলে আমাৰ ভাগৰ লাগে, নহয় জানো ছাৰ? আপুনি কওকচোন। হয় হয়, তই কৈ যাচোন, তই কি ক'ব বিচাৰিছ? তোৰনো মাথাই কাম কৰে নে নাই আজি চাওঁ। ছাৰ আপুনি মোক মাথাৰ কথা নক'ব দেই, মোৰ বহুত মাথা আছে, মই মাথা খটাই কাম কৰোঁ। মই ক'ত আছিলোঁ? আবে ব্ৰহ্মাৰ ভাগৰ লাগিছিল বে, তই এইটো কথা কৈছিলি।
ব্ৰহ্মা ভাগৰ লাগিল আৰু ব্ৰহ্মা ভাগৰ লগাৰ লগে লগে ভোকো লাগিল আৰু যিহেতু ভোক লাগিল খাবলৈ বেলেগ একো বস্তু নাছিল অকণমান ভাত আছিল গতিকে সেই ভাতখিনিতে ব্ৰহ্মাই অকণমান পানী দি দিলে অকণমান পিঁয়াজ কাটিলে আৰু অকণমান তেল সানি পিনে অকণমান তাত নিমখ দি পিনে থৈ দিলে তাৰমানে ব্ৰহ্মাই পঁইতা ভাত খাম বুলি ভাবিলে সেই পঁইতা ভাতখিনি ডাইনিং টেবুলত সজাই পিনে থৈ ব্ৰহ্মাই যেতিয়া বেচিনত হাত ধুব গ'ল তেতিয়াই ব্ৰহ্মাৰ পুতেক আহি পিনে সেই গোটেই পঁইতা ভাতখিনি খাই পেলালে ব্ৰহ্মাৰ বহুত খং উঠিলে আৰু ৰণচণ্ডী মূৰ্তি ধৰি পিনে ক'লে তোক মই হাও দিছো তই পৃথিৱীত থাকিবি আৰু তোৰ নামটো হ'ব পঁইতাচোৰা কাৰণ তই পঁইতা ভাতটো চুৰ কৰিছ সেইটো কাৰণে তোৰ নাম হ'ব পঁইতাচোৰা আৰম্ভণি পঁইতাচোৰা শব্দটো অসমীয়া শব্দ পঁইতা যাৰ মতলবটো হৈছে পঁইতা ভাত আৰু চোৰা যাৰ মতলবটো হৈছে চুৰ পৰা লোৱা হৈছে এতিয়া আপোনালোকে কওক ৰাইজসকল ব্ৰহ্মাৰ পুতেক বা কেতিয়াবা ঘিণ লগা বা অসন্মানীয় হ'ব পাৰেনে নহয় কেতিয়াও নোৱাৰে কাৰণ পঁইতাচোৰাই হৈছে বহুত ওপৰৰ মাল কাৰণ মাটিত খোজ কঢ়াৰ উপৰিও ই ওপৰত উৰিও থাকিব পাৰে ইয়াৰ পাখিও আছে কাৰণ আমি সকলোৱে জানো কি ভগৱান মাটিতো খোজ কাঢ়িব পাৰে পানীটো সাঁতুৰিব পাৰে আৰু ওপৰতো উৰিব পাৰে পঁইতাচোৰাইও 3টা কাম কৰিব পাৰে মই নিজ চকুৰে দেখিছোঁ গতিকে সেই ওপৰৰ মাল পঁইতাচোৰা মই আপোনাক নমন কৰিছোঁ আৰু হাত জোৰ কৰি পিনে শত কোটি প্ৰণাম জনাইছোঁ ঐ কাৰ বাপে মোৰটো কৈ আছ ছাৰ এতিয়া মোক ডিষ্টাৰ্ব নকৰিব আপুনি মই এতিয়া শাস্ত্ৰৰ কথা কৈ আছোঁ আৰু শাস্ত্ৰতছে ওপৰত এইখন পৃথিৱীত একো নাই মোৰ গাত এতিয়া ব্ৰহ্মা লমিছে ছাৰ ব্ৰহ্মা কিন্তু ব্ৰহ্মাৰ পৰা বহুত ডাঙৰ ভুল এটা হৈ গ'ল নিজৰ পুতেকক হাও দি পঁইতাচোৰা কৰি দিলে নিজৰ ভোকটো সামৰিব নোৱাৰি নিজৰ পুতেকক খুৱাব নোৱাৰিলে সেইটো কাৰণে ব্ৰহ্মা বহুত লজ্জিত হ'ল এই সম্পূৰ্ণ দৃশ্যটো এজন মানুহে চাই আছিল সেই মানুহজন হৈছে ডাক আৰু ডাকে এটা বচন বনাই দিলে বাপ বুলিলেই ধোৱা সাপ ব্ৰহ্মাৰ পুতেক পঁইতাচোৰাই কান্দিলে কানি ক'লে দেউতা আপোনাৰ পঁইতা ভাতখিনি কোৱাৰ কাৰণে আপুনি মোক হাও দি দিলে মোক পঁইতাচোৰা বনাই দিলে এতিয়া আপুনি কিবা এটা কৰক মোক মোৰ ভাল স্থানটো দিয়ক এতিয়া ব্ৰহ্মাইতো নিজৰ হাওটো ঘূৰাই ল'ব নোৱাৰে গতিকে ব্ৰহ্মাই পঁইতাচোৰাক আশীৰ্বাদ দিলে আৰু ক'লে কি তই মানুহৰ ঘৰত মানুহৰ কিটচেনত মানুহৰ বাথৰুমত গডৰেজৰ ভিতৰত মিটচেফৰ ভিতৰত সকলোবোৰ জেগাত একদম আৰামছে কোনো দিগদাৰী নোহোৱাকৈ অনাই বনাই ঘূৰি ফুৰিব পাৰিবি তই আকাশত উৰিও ফুৰিব পাৰিবি আৰু তোৰ 6টা ভৰিও হ'ব এতিয়া পঁইতাচোৰাই ক'লে যদি মানুহে মোক মাৰি পেলায় তেতিয়া কি হ'ব এতিয়া ব্ৰহ্মাই পঁইতাচোৰাক আশীৰ্বাদ দিলে আৰু ক'লে কোনো মানুহে তোক ইমান সহজত মাৰিব নোৱাৰিব তোক গছকি মাৰিব নোৱাৰে কাৰণ মানুহে এটা ভৰিয়ে দিয়ে তোক গছকি পিনে মাৰিবলৈ চেষ্টা কৰিব কিন্তু তোৰ 6টা ভৰি থকাৰ কাৰণে তই ফুটুককৈ পলাই যাব পাৰিবি আৰু যদি দুৰ্ভাগ্যবশে কোনো মানুহে তোক গছকিও দিয়ে তোৰ যদি পেটেকা ওলাই যায় তথাপিও তই পলাই যাব পাৰিবি তই ইমান সোনকালে নমৰ পেটেকা ওলাই যোৱাৰ পিছতে তই জীয়াই থাকিবি সেইকাৰণে ছাৰ আপোনালোকে দেখিছেনে ঝাৰু দি যদি পঁইতাচোৰাক মাৰে পঁইতাচোৰা নমৰে চেণ্ডেলেদি মাৰিলে নমৰে পেটেকা ওলাই যায় তথাপিও জীয়াই থাকে ছাৰ ইংৰাজী ভাষাত পঁইতাচোৰাক কক্ৰচ বুলি কোৱা হয় এটা কথা মই ক'ব পাহৰিয়ে গৈছিলোঁ পঁইতাচোৰাক ভগৱানে আৰু এটা আশীৰ্বাদ দিলে আশীৰ্বাদ দি ক'লে কি তোক মতা মানুহে নেমাৰে মাৰিবলৈ চেষ্টাও নকৰে কাৰণ মতা মানুহে তোক দেখিলে একো ঘিণো নকৰে একোৱে নকৰে তোক মাৰিব পাৰিব যদি অকল মাইকী মানুহে কিন্তু মাইকী মানুহে তোক দেখাৰ লগে লগে ভয় খাব সেইটো মই তোক আশীৰ্বাদ দিছোঁ আৰু ভয় খাই পিনে চিঞৰিব এইকাৰণে মাইকী মানুহে পঁইতাচোৰাই তাৰমানে কক্ৰজক ভয় কৰে উপকাৰিতা পঁইতাচোৰাই যদি আপোনাৰ লগত আপোনাৰ ঘৰত থাকে তেতিয়াহ'লে আপুনি কেতিয়াও অকলশৰীয়া অনুভৱেই নকৰে পঁইতাচোৰাৰ আৰু এটা উপকাৰিতা আছে আপোনাৰ যদি সময় পাৰ নহয় আপুনি একদম ব'ৰ ফিল কৰে তেতিয়া আপুনি সময় যদি পাৰ কৰিব বিচাৰিছে আপুনি পঁইতাচোৰাই মাৰিবলৈ যাব কিন্তু আপুনি পঁইতাচোৰাই মাৰিব নোৱাৰিব কাৰণ পঁইতাচোৰা পকৰে আপুনি দৌৰি থাকিলে আপোনাৰ সময়টো কেতিয়া পাৰ হ'ব আপুনি ধৰিবই নোৱাৰিব পঁইতাচোৰাৰ ৰংটো বহুত ধুনীয়া আৰু সেই ৰংটোৰ পৰাই প্ৰেৰণা পাই চকলেট বোলা বস্তুটো ওলাইছে অপকাৰিতা নক'ব আৰু ছাৰ পঁইতাচোৰা ইমান অপকাৰিতা আছে নহয় আপুনি যদি ভাত খাবলৈ বহে আৰু সেইটো সময়ত যদি পঁইতাচোৰা এটা আহি পিনে আপোনাৰ ভাতৰ ওপৰত পৰি যায় তেতিয়াহ'লে আপুনি সেই ভাতখিনি খাব নোৱাৰিব পঁইতাচোৰাকে দি দিব লাগিব কাৰণ ব্ৰহ্মাই সেই পঁইতাচোৰাক আশীৰ্বাদ এটা দি থৈ দিছে কি তই যোনখিনি বস্তু খাব বিচাৰিছ সেই বস্তুখিনিত তই গৈ পৰি দিলে হ'ল কোনো মানুহে এইখিনি বস্তুত আৰু হাত নিদিয়ে আপুনি যদি মুকলি জেগাত কাপোৰ চাপোৰ জাপি থৈ দিয়ে আৰু বহুত দিনৰ মূৰত আপুনি সেইখিনি কাপোৰ খুলিব যায় তেতিয়া আপুনি ক'লা কিছুমান বস্তু দেখিব সেই ক'লা বস্তুবিলাক বেলেগ একো নহয় পঁইতাচোৰাই গু হয় পঁইতাচোৰাই কণী পাৰি খুব ভাল পায় গতিকে যোনবিলাক জেগা আপুনি বেছিকৈ ব্যৱহাৰ নকৰে সেই জেগাবিলাকত আপুনি প্ৰায় পঁইতাচোৰাই কণী পাবই সামৰণি
এই সমগ্ৰ তথ্যবিলাকৰ পৰা আমি এটা বস্তুৱেই উলিয়াব পাৰোঁ কি পঁইতাচোৰাই এটা সন্মানীয় জীৱ হয়, পঁইতাচোৰাই বহুত ওপৰৰ মাল হয়। কিন্তু পঁইতাচোৰাৰ আতংকৰ পৰা অতিষ্ঠ হৈ বৈজ্ঞানিকসকলে এটা স্প্ৰে উলিয়াইছে, যোনটো স্প্ৰে মাৰিলে পঁইতাচোৰাই মৰি থাকে। এতিয়া মূল কথাটো হৈছে আপুনি যদি জন্ম লয় আপুনি মৰিবই লাগিব। গতিকে পঁইতাচোৰাই জন্ম লৈছে যদি পঁইতাচোৰাই মৰিব লাগিব, সেইটোত আমি দুখ কৰি লাভ নাই। কিন্তু পঁইতাচোৰাইক আমি কেতিয়াও অসন্মান কৰিব নালাগে, কাৰণ পঁইতাচোৰাইও এটা জীৱ হয় আৰু তেখেতৰ এখন পৃথিৱীত জীয়া সমান অধিকাৰ আছে যিমান এজন মানুহৰ আছে। এই চমু কথাখিনি কৈ মোৰ পঁইতাচোৰাইৰ ওপৰত যোনটো ৰচনা আছে সেইটো সামৰণি মাৰিছোঁ। ধন্যবাদ। বা ৰমেন, তোৰ ৰচনা শুনি পিনে মই বহুত ভাল পালোঁ দেই। মই গমেই পোৱা নাছিলোঁ। মই ভাবিছিলোঁ ব্ৰহ্মপুত্ৰহে ব্ৰহ্মাপুত্ৰ হয়, পঁইতাচোৰাই যে ব্ৰহ্মপুত্ৰ হয় মই সেইটো আজিহে গম পালোঁ। ঐ জধা মূৰ্খ, পঁইতাচোৰাই ব্ৰহ্মাৰ পুতেক নহয়, এই ৰমেনৰ পুতেক, ৰমেনৰ। যিটো নহওক ছাৰ, ই কোৱা ৰচনা কিন্তু সঁচাকৈ বহুত মজা লাগে দেই। গৰুহঁত যা এতিয়া ইয়াৰ পৰা, তহঁতৰ ক্লাছ আজি ইয়াতে শেষ হ'ল।